গুড মৰ্ণিং এভৰিৱান আই হোপ আপোনালোক ভালেই আছে চাগে আমি 11 ডিচেম্বৰ তাৰিখে মাৰাথন ইভেণ্ট এটা পাতিবলৈ লৈছোঁ চ' য'ত আমাৰ ভেন্যুটো লোৱা হৈছে আমি অলপ পিছত তাত লগ হৈ আছোঁ মই ৰেডি হৈ লওঁ লগৰ এজন আহি আছে আৰু বেছি টাইম নাই তেওঁ পাবহি ব'লক আমি তাতে লগ হৈ আছোঁ আমি যিটো ভাগত প্লেনিং কৰিছিলোঁ একচুৱেলি প্লেনিংটো আমাৰ অলপ চেঞ্জ হৈছে বাকী এতিয়া আমি যিটো আমাৰ মানে মাৰাথন ইভেণ্টৰ আমি কেটেগৰী ৱাইজ ভাগ কৰি দিয়া হৈছিলে এতিয়া আমি আজি যাম 21 কিলোমিটাৰ যিটো ৰাউট আছে আমি সেই ৰাউটটোত যাম এতিয়া দাদা এজন আহি আছে দাদাজনক ফাৰ্ষ্টতে লগ কৰিম তাৰপিছত লগৰজনক লগ কৰি আছোঁ এয়া দাদাজন পাইছেহি এয়া ভাস্কৰ দা এয়া শ্ৰীমন্ত হেল্ল' এয়া দুইজন এতিয়া ৰানিং কৰিব 21 কিলোমিটাৰ প্লেনিংটো বহুতখিনি চেঞ্জ হৈ গ'ল মই চাইকেল লৈ অহা কথা আছিলে বাট এয়া হ'ল ৰিবু মোৰ জিম পাৰ্টনাৰ ইও এটা ব্লগাৰে হয় ইয়াৰ চেনেলটোত আছে অল ইন ওৱান এণ্টাৰটেইনমেণ্ট আৰু এটা মিউজিক ইয়াত চেনেল আছে ৰিবু শইকীয়া ই একচুৱেলি চাইকেল লৈ অহা কথা আছিলে বাট ই স্কুটি লৈ আহিলে চ' আমি দুইটা একেলগতে আহিলোঁ এতিয়া ভাস্কৰ দাহঁত পোৱাহি নাই ভাস্কৰ দাহঁতৰ কাৰণে আমি ৱেইট কৰি আছোঁ এখন ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত টেকনিকেল মিট এখন আছিলে আহি পাই বহুত ভাগৰ লাগিলে চ' অলপ দেৰি শুই গ'লোঁ শুই উঠি এতিয়া ভাত পানী খাই বৈ এতিয়া কামত ধৰিছোঁ লাষ্ট এতিয়া আমাৰ কাম আছে যোনখিনি আমি চেছ নাম্বাৰ দিম চেছ নাম্বাৰ কামখিনি কৰি থকা হৈছে এতিয়া বনাই আছোঁ চ' ভিডিঅ'টো ইমান ডোখৰলৈকে চাই থকাৰ কাৰণে থেংক ইউ আৰু যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ